Hello, welcome everyone. আৰু মই আপোনালোকৰ দোস্ত পজিটিভ হোজা বন্ধুসকল আজি আমি কথা পাতিম মানুহৰ বিচাৰ জীৱনত কিমান ইম্পৰ্টেন্ট আপোনাৰ এটা শুদ্ধ বিচাৰে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰে তো বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো খালি বন্ধুসকল যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেতিয়া প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ইন ফিউচাৰ আপোনালোকে এনেকুৱা মোটিভেশনাল ইনফৰমেশন আৰু এডুকেশনাল ভিডিও পাই থাকে বন্ধুসকল জানে না আপোনালোকে প্ৰতিদিনে মানুহৰ মাইন্ডত ৬০,০০০ৰ পৰা ৮০,০০০ থট আহে চিন্তা আহে যিখিনি চিন্তা আমাৰ নিয়ন্ত্ৰণ নাথাকে এটো নেচাৰ হয় অটোমেটিকলি আহিব কিন্তু সেই চিন্তাখিনি ওপৰত কৰা আমাৰ বিচাৰ আৰু বিবেচনাটো বহুত ইম্পৰ্টেন্ট আমাৰ জীৱনৰ সফলতা বা বিফলতা নিৰ্ধাৰণ কৰা আমাৰ ভাগ্য নিৰ্ধাৰণ কৰা তো বন্ধুসকল যদি আপোনাৰ এটা বিচাৰ শুদ্ধ হয় তেতিয়া আপোনাৰ ভৱিষ্যতে হবলগীয়া সকলোবিলাক ভাল হ'ব আৰু যদি আপোনাৰ এটা বিচাৰ অশুদ্ধ হয় আপোনাৰ জীৱনত ঘটিবলগীয়া সকলোবিলাক অশুদ্ধ হৈ যাব যেটো কাৰণে আমি হয়তো কম যে আমাৰ ভাগ্য বেয়া আৰু যদি শুদ্ধ হয় আমি কম আমাৰ ভাগ্য ভাল আপুনি যেটো বিচাৰ কৰিব সেই বিচাৰটো আপোনাৰ মুখৰ পৰা বাণী হিচাপত ওলাব আৰু বাণীটো আপোনাৰ কৰ্মলৈ পৰিৱৰ্তন হ'ব কৰ্মটো আপোনাৰ অভ্যাসলৈ পৰিৱৰ্তন হ'ব অভ্যাসেই আপোনাৰ ভৱিষ্যতৰ ভাগ্য নিৰ্ধাৰণ কৰিব গতিকে আমি আমাৰ বিবেচনা নিয়ন্ত্ৰণ কৰা উচিত আমাৰ বিবেচনাৰ যোগেদি বাণী ওলাব বাণীটো আমি নিয়ন্ত্ৰণ কৰা উচিত কাৰণ আমাৰ বাণী যোগেদি কাম হ'ব আমি কামৰ নিজৰ কামখিনি নিয়ন্ত্ৰণ কৰা উচিত কাৰণ আমাৰ কামখিনি আমাৰ হেবিট কৰিব বনাব আমি আমাৰ হেবিটটো নিয়ন্ত্ৰণ কৰা উচিত কাৰণ আমাৰ হেবিটে আমাৰ ভাগ্য নিৰ্ধাৰণ কৰিব গতিকে বন্ধুসকল জীৱনত আপোনাৰ মনলৈ অহা থটস আপুনি কন্ট্ৰোল কৰিব নোৱাৰে কিন্তু বিবেচনাটো আপোনাৰ হাতত গতিকে শুদ্ধ বিবেচনা সঠিক বিবেচনা কৰাটো অতিকেই প্ৰয়োজন বন্ধুসকল মই প্ৰায় কওঁ man can be changed circumstances can be changed but principle never change এইটো এটা প্ৰিন্সিপল হয় যেটো পৰিৱৰ্তন নঘটে আপোনাৰ মই ইয়াতো যদি এটা পেইন পেলাই দিও ওপৰৰ পৰা তললৈ ডেফিনেটলি তলতে পৰিব ওপৰলৈ উৰি না যায় ল অফ গ্ৰেভিটি প্ৰিন্সিপল হয় মই যে একটা পেইনকে দিল্লীটো পেলাই দিও আমেৰিকাটো পেলাই দিও আইফেল টাৱাৰ ওপৰৰ পৰা পেলাই দিও তলতে পৰিব ঠিক আছে তো গতিকে বন্ধুসকল ইয়াত হালখলনি কোনেও ঘটাব নোৱাৰে কিন্তু আমি যদি ফাৰ্স্ট ক্লিকটো আমাৰ বিবেচনাত কৰো হেতুৱে আমাৰ ভাগ্য নিৰ্ধাৰণ কৰিব ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মই ঠিক আগতে কৈ অহাৰ দৰে চেনেলটো সাবস্ক্ৰাইব কৰি